হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু আজি হৈছে 10 ফেব্ৰুৱাৰী শুকুৰবাৰ। আৰু আজি মানে ভিডিঅ' বনোৱা তেনেকৈ কোনো কথাই নাছিলে। আচলতে মাহঁত গৈছিলে খোৱাঙলৈ, মানে মাহীহঁতৰ ঘৰলৈ গৈছিলে। আৰু তাৰপাছতে আহোঁতে মানে পিঠিয়া মাছ লৈ আনিছিলে, তাকে এতিয়া মিষ্টাৰে বনাই আছিলে। মই মোবাইলটো চাই আছিলোঁ, ভাবিলোঁ কি আপোনালোকক ৰেচিপিটো দি থওঁ, আৰু কোনে কোনে খাই পাইছে জনাব দেই। পিঠিয়া মাছ মই পিছে আগতে খাই পোৱা নাই, আৰু মাহঁতে কোনো খাই পোৱা নাই, চ' লৈ আনিছিলে। আৰু সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এতিয়াতো 7:30 বাজিলেগৈ মানে ৰাতি। চ' আপোনালোকক কি পাৰোঁ দেখুৱাই থাকিম বাৰু, ভিডিঅ'টো চাই থাকিব শেষৰলৈ। চ' এতিয়া হাজবেণ্ডে বনোৱা ষ্টাৰ্ট কৰি দিলে। প্ৰথমৰখিনি মানে কি দিলে দেখুৱাবলৈ নহ'লে, ফাৰ্ষ্টতে দিলে মিঠাতেল, তাৰপাছতে দিলে পিঁয়াজ, তাৰপৰা নহৰু, আদা, জলকীয়া তেনেকৈ খুন্দনাত খুন্দি লৈছিলে, দি দিলে। আৰু তাৰপৰা বিলাহী দি দিলে, বিলাহী দি মেলি অকণমান পানী দি দিলে। আৰু তাৰপাছতে এইয়া পিঠিয়া মাছ ফ্ৰাই কৰি লৈছে, আৰু মুঠতে 6 পিচ কৰিছে, 4 পিচ বাৰু দিব আৰু ইয়াতে বিলাহী লাওৰ লগত। আৰু এইখিনি অকণমান মানে শুকাই যোৱাৰ পাছত, মানে পানীখিনি শুকাই যোৱাৰ পিছত এতিয়া লাও দি দিছে। লাও পিছে ঘৰৰ নহয় দেই, ওচৰৰ মানে খুৰীহঁতৰ ঘৰলৈ গৈছিলোঁ যে আজি, সদায় মাতি থাকে, খুৰীগৰাকীয়ে দি পঠিয়াইছিলে। আৰু বৌ মই গৈছিলোঁ, তাকে মিষ্টাৰে ক'লে যে এনেকৈ লাওৰ লগতে বনাওঁ, সেইটো কাৰণে লাওৰ লগতে বনালে। আৰু পাছত বাৰু ক'ম আপোনালোকক কেনেকুৱা হৈছিলে খাবলৈ। আৰু এতিয়া ঢাকন মাৰি দিলোঁ। আৰু এইফালে এতিয়া ধুনীয়াকৈ লৰাই অকণমান ভাজি ল'লোঁ। আৰু এইফালে অকণমান জ্বলিয়ে গৈছিলে, কাৰণ মই কাৰেণ্টত গৰম পানী কৰি আছিলোঁ। তাৰপৰা মিষ্টাৰেও মানে চালাড কাটি আছিলে, বিটৰ চালাড, তাৰপিছতে গাজৰ, তেনেকৈ মানে জ্বলিয়ে গৈছিলে। আৰু ইফালে এতিয়া অলপ লাগি ধৰা নিচিনা হ'ল যে, সেইটো কাৰণে ইয়াতে গৰম পানী দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ ধুনীয়াকৈ উতলিব দিব লাগিব। আৰু লগতে দি দিছোঁ পিঠিয়া মাছ। আৰু কোনে কোনে খাই পাইছে জনাব দেই পিঠিয়া মাছ। মই কিন্তু আজি প্ৰথমবাৰৰ বাবে খাম, কেনেকুৱা হয় নাজানো। আৰু ভাল হ'লে বাৰু আপোনালোকক নিশ্চয় কমেই, চ' চাই যাব আৰু ভিডিঅ'টো। চ' চব্জিখিনিত পানী দি দিলোঁ, মানে লাও চব্জিখিনিত আৰু মাছো দি দিলোঁ। তাৰপাছতে ইফালে আপুনি লৈ আনিছিলে ফুল আলু, এতিয়া ধুনীয়াকৈ কাটি লওঁ, ভাজিব লাগিব। আপোনালোকক দেখুৱাই থাকিম বাৰু কি পাৰোঁ। আৰু এইফালে বহুত সময় মানে উতলিব দিলোঁ আৰু চব্জিখিনি। আৰু দেখিছেনে এডোখৰ ভাঙি দেখালোঁ, মানে সিজি গ'ল ধুনীয়াকৈ। তাৰপাছতে এতিয়া হৈয়ে গ'ল। আৰু এইফালে এতিয়া ধনিয়া দি দিছোঁ, হাজবেণ্ডে কাটি থৈছিলে। আৰু মানে ভিডিঅ' এডিট কৰি থাকোঁতে মানে হাজবেণ্ডে এনেই আৰু কিবাকিবি জোকাই আছে, আপোনালোকে অলপ শুনিছে চাগে মাতটো, গেম খেলি আছিলে, সেইটো কাৰণে এনেই আৰু কিবাকিবি এনেই জোকাই আছে। চ' এইফালে ৰেডি হৈ গ'ল আজি মিষ্টাৰে বনোৱা পিঠিয়া মাছ লাওৰ সৈতে, লাও আৰু বিলাহীৰ সৈতে। আৰু এতিয়া বনাবলৈ লৈছে এইফালে মাছৰ তেল, চৰ্বি, তাৰপাছতে কণী আৰু পেটু অকণমান আছে দেই, চব মিক্স। আৰু বেঙেনাৰ লগত বনাম বুলি কৈছিলে, কিন্তু মই নালাগে বুলি ক'লোঁ। বেঙেনাৰ লগত মানে খাই ভাল নালাগে, আৰু অকণমান মানে তিতা লাগে, সেইটো কাৰণে। আৰু ইয়াতে দিলে পিঁয়াজ আৰু জলকীয়া, মানে তেল দি মেলি। আৰু তাৰপাছতে এইখিনি তেল পিছে বেছি দিয়া নাই দেই, ইয়াত তেল আছেই যে, সেইটো কাৰণে। আৰু এইফালে এতিয়া দি দিছে নিমখ, তাৰপাছতে হালধি, আৰু তেনেকৈ একো দিয়া নাই। অকণমান ৰেড চিলি পাউডাৰ দিছিলে, আপোনালোকক দেখুৱাবলৈ নহ'লে। আৰু এইফালে মানে মায়ে মানে ভাত বাঢ়িব ক'লে যে, ভোক লাগিছিলে আজি, যিহেতু ৰাতিপুৱাই ভাত খাই যোৱা, খোৱাঙলৈ গৈছে বুলি কৈছিলোঁ যে, সেইটো কাৰণে ভাত বাঢ়ি আছিলোঁ। সেইটো কাৰণে যিমান পাৰোঁ দেখুৱালোঁ। আৰু আপোনালোকে জানেই আৰু চবে মাছৰ পেটু কণী ভাজিব, তথাপিও এনেই আৰু দেখুৱাই দিছোঁ। পিঠিয়া মাছ কিন্তু বহুতে খাই পোৱা নাই চাগে, সেইটো কাৰণে আপোনালোকক ৰেচিপিটো দিলোঁ। আৰু কেতিয়াবা আনিলে আপোনালোকে এনেকৈ লাওৰ লগত বনাই খাই চাব পাৰিব। আৰু এইফালে ধুনীয়াকৈ মিষ্টাৰে লৰাই ভাজি আছে। আৰু এদিন মই ভাজিছিলোঁ মাছৰ কণী, বহুত মানে তেল দি পালোঁ, খাবলৈ একদম মানে ভাল নালাগিলে। আৰু অকণমান ঠাণ্ডা ভাত আছিলে, ভাতো দি দিলে দেই। আৰু এতিয়া হৈয়ে গ'ল এইখিনি। তাৰপাছতে এইফালে মই ফুল আলু আনিছে বুলি কৈছিলোঁ যে, খুব বেছি ভাল লাগে খাই। এইফালে মই এতিয়া ভাজি আছোঁ ফুল আলু, আৰু এতিয়া ভাতটো বাৰুগৈ ধুনীয়াকৈ। আৰু ভাত বাঢ়ি ল'লোঁ এফালৰ পৰা, এইফালে লাও, বিলাহী, মাছ, আৰু এইফালে মাছৰ কণী পেটু, আৰু এইফালে বিট, তাৰপিছতে গাজৰ বিলাহী চাটনি, আৰু এইফালে সৰু আলু। চ' ইমানেই আৰু। হেল্ল' এভৰিৱান, এতিয়া ভাত চাত খাই মেলি আজৰি হৈ আহিলোঁ। আৰু তাৰপাছতে আজি মানে সৰুকৈ আপোনালোকৰ লগত ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা পালে জনাব। আৰু এতিয়া ৰুমলৈ আহিলোঁ, আৰু গম পাইছে দেখি। তাৰপাছত এতিয়া অকণমান কাম এটা কৰিবলগীয়া আছে, তেনেকুৱা একো বিশেষ কাম নহয় বাৰু। ইফালে মানে অথনি এনেকুৱা বাস্কেট এটা লৈছিলোঁ, মানে হাজবেণ্ডৰ মানে কাপোৰবোৰ ইমান খেলি মেলি হৈ থাকে মানে আল্লা, সেইটো কাৰণে এনেকুৱা এটা
লৈ দিলোঁ আৰু হাজবেণ্ডৰ স্পৰ্টিং তাৰপাছতে পেন কি আছে মানে ইয়াতে ধুনীয়াকৈ জাপি মেলি থৈ দিম তাৰপাছতে শুই যাম আৰু চ' আজিলৈ গুড নাইট আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু পিঠিয়া মাছৰ ৰেচিপিটো কেনেকুৱা লাগিলে সেইটো জনাব চ' আজিলৈ গুড নাইট